নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 50টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰা হ'ব। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম অসমীয়া বোলছবিখনৰ নিৰ্মাতা কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? উত্তৰ মাউণ্ট এভাৰেষ্ট। কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়? উত্তৰ ডায়েবেটিছ। জামাইকা পৃথিৱীৰ কোনখন মহাদেশত অৱস্থিত? উত্তৰ আমেৰিকা। কোনখন ঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয়? উত্তৰ নামঘোষা। গুৱাহাটীৰ কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। পৃথিৱীৰ আটাইতকৈ পবিত্ৰ নদীখনৰ নাম কি? এনচাৰ গংগা নদী। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এনচাৰ নীল নদী। বৰ্তমান অসমৰ বিধানসভাৰ সদস্য সংখ্যা কিমান? এনচাৰ 126। কিমান তাৰিখে ৰাভা দিৱস পালন কৰা হয়? উত্তৰ 20 জুন। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ বিষ্ণুৰাম মেধি। মিজোৰাম ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত? উত্তৰ আইজল। কাৰ ৰাজত্বকালত হিউৱেন চাং কামৰূপলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মন। তাজমহল কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদী। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া কাৰ্যকৰী হৈছিল? উত্তৰ 1951 চনত। ইণ্ডছ নদী কোন মহাদেশৰ অধীনত আছে? এনচাৰ এছিয়া মহাদেশৰ। পৃথিৱীৰ আটাইতকৈ ওখ জন্তুবিধ কি? উত্তৰ জিৰাফ। পৃথিৱীৰ আটাইতকৈ বেছি শাখা থকা বেংক কি? উত্তৰ ভাৰতীয় ষ্টেট বেংক। জম্মু কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ টাবি নদী। টাইপৰাইটাৰৰ প্ৰথম আখৰটো কি? উত্তৰ কিউ। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? উত্তৰ মৌপিয়া চৰাই। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? এনচাৰ ভলকনা বিশ্ববিদ্যালয়। কোনবিধ পদাৰ্থক জুলীয়া সোণ বুলি কোৱা হয়? উত্তৰ পেট্ৰলিয়ামক। মানুহৰ লাওখোলাত কিমানডাল হাড় থাকে? এনচাৰ 29ডাল। ভিটামিন এৰ অভাৱত হোৱা ৰোগবিধ কি? কুকুৰিকণা। আমি নিশাহত এৰি দিয়া গেছবিধ কি? এনচাৰ কাৰ্বন ডাই অক্সাইড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এনচাৰ এছিয়া মহাদেশ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?
এনসাৰ বুধ গ্ৰহ ভাৰতত কিমানটা চৰকাৰী ভাষা আছে উত্তৰ 22টা ৰাজনী গাভৰা উৎসৱটো কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত এনসাৰ ডিমাছা আন্তৰ্জাতিক শ্ৰমিক দিৱস কিমান তাৰিখে পালন কৰা হয় উত্তৰ 1 মে পৃথিৱীত কোৱা সৰ্বাধিক কথিত ভাষাটো কি উত্তৰ মাণ্ডাৰিন ভাষা মাউণ্ট এভাৰেষ্ট কোনটো পৰ্বতমালাৰ এটা অংশ উত্তৰ হিমালয় মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত উত্তৰ নেপাল এনচিচি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1948 চনত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ নাম কি উত্তৰ তিৰংগা দীৰ্ঘতম উপকূল থকা দেশখনৰ নাম কি উত্তৰ কানাডা স্বচ্ছ ভাৰত অভিযানৰ কোনে আৰম্ভণি কৰিছিল উত্তৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰথম মুকলিত মলত্যাগ মুক্ত ৰাজ্যখনৰ নাম কি উত্তৰ ছিকিম ভাৰতীয় খাদ্য নিগমৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ নতুন দিল্লী ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেজ গোট মৰাত কি ভিটামিনে সহায় কৰে উত্তৰ কে ভিটামিন গুৱাহাটীৰ উমানন্দ মন্দিৰটো কোনে সাজিছিল উত্তৰ গদাধৰ সিংহ ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল উত্তৰ সুকুমাৰ সেন অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি উত্তৰ অসম গণ পৰিষদ ভাৰতবৰ্ষৰ চেন্ট্ৰেল বেংকটোৰ নাম কি উত্তৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোচ মুদ্ৰাসমূহৰ আকাৰ কেনেকুৱা আছিল এনসাৰ গোলাকাৰ ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল উত্তৰ 1942 চনত কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা জনৰ নাম কি আছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদিহে ভিডিঅটো চাই ভাল পাইছে তেন্তে লাইক কমেন্টছ আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব